হাই আজিৰ ভিডিঅ'টো কাম কৰিয়ে ষ্টাৰ্ট কৰিছোঁ কাৰণ আজি হৈছে ছানডে চ' মই কাপোৰ ধোৱাৰ পৰাই ষ্টাৰ্ট কৰিলোঁ আজি আৰু তাৰ লগতে জোতা চেণ্ডেলো ধুব পালোঁ আজি ছানডেটো মোৰ কাৰণে ফান ডে নহয় মোৰ কাৰণে কাম ডেহে হয় এণ্ড আই এম ভেৰি ক্ল'জ টু 1000 ছাবস্ক্ৰাইবাৰ্ছ চ' আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু মই এইফালে কাপোৰ মেলিবলৈ আহিলোঁ যিহেতু আমাৰ ঘৰৰ পিছফালে পথাৰখন আছে চ' ওপৰৰ পৰা চাবলৈ ইমান ভাল লাগিছে কিন্তু এই টেকটেকীয়া ৰ'দটোৱে চকুটো একদম চাপ মাৰি গৈছে মানে চকু মেলিব পৰা নাই ভালদৰে চাবলৈ আৰু ইয়াত আমি তিনিটা শুই আছো আইতা মই আৰু ভাইটি এই গৰমৰ দিনত যে ভাত খোৱাৰ পিছত ইমান এটা ধুনীয়া টোপনি আহে নহয় একদম ৰ'বই নোৱাৰি মানে আৰু শুই উঠাৰ পিছত মই কাপোৰ কেইটামান জাপিবলৈ আছিলে আৰু সেইকেইটা জাপি ললো আৰু তাৰ পিছত মই পিছফালে বেলি পৰো পৰো হ'ল তাকে চাবলৈ আহিলো গল্ডেন আৱাৰটো মানে এনজয় কৰিবলৈ আহিছো গল্ডেন আৱাৰ বুলিতো কয় নে মই ভুলকে কৈছো নেকি বাৰু সেইটো বাদ দিলো এয়া চাওক মই আজি 10,000 ষ্টেপ কমপ্লিট কৰিলো আৰু তাৰ পিছত মই ইয়াতে ফেনৰ তলত বহি মা আৰু আইতাৰ লগত অলপমান আড্ডা মাৰিলো আজিলৈ মানে নেক্সট ভিডিঅ'ত লগ পাম থেংকছ ফৰ ৱাচিং